নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি অনলাইন যোগে মাতৃভাষাৰ এটা পাঠ আগবঢ়াবলৈ লৈছো। পাঠটোৰ নাম হ'ল ফুল আৰু ফুলনি। মই তোমালোকক বৰ্ডত পাঠটোৰ নামটো লিখি দিছো। ফুল আৰু ফুলনি। তোমালোকে সকলোৱে ফুল চিনি পোৱা আৰু এই বিভিন্ন ধৰণৰ ফুলবোৰ যে ফুলি থাকে ৰমক চমককৈ তাকে কোৱা হয় ফুলনি। ৰুমিহঁতৰ এখন ধুনীয়া ফুলনি আছে। ৰুমিহঁতে ফুলনিখনৰ উপযুক্ত যতন লয়, সময়মতে সাৰ পানী দিয়ে, ফুলৰ গুৰিবোৰ চিকুণাই ৰাখে, বিভিন্ন ৰঙৰ ফুলেৰে ফুলনিখন জাতিষ্কাৰ। এদিন আবেলি গোলাপ, নাৰ্জী, খৰিকাজাই ফুলৰ মাজত কাজিয়া লাগিল। কেওপাহি ফুলে নিজৰ ৰূপ আৰু গুণক লৈ বৰ অহংকাৰ কৰিছিল। আটাইতকৈ অহংকাৰী আছিল গোলাপ। গোলাপে ক'লে, তোমালোক মোৰ সমান ধুনীয়া নহয়, মোক মানুহে ফুলৰ ৰাণী বুলি কয়, গোটেই পৃথিৱীতে মোৰ আদৰ। নাৰ্জীয়ে ক'লে, কিন্তু মোৰ দৰে উজ্জ্বল ৰং তোমাৰ জানো আছে? এইবাৰ খৰিকাজায়ে ক'লে, মোৰ দৰে সুগন্ধ তোমালোক কাৰোৱেই নাই, মই ৰাতি ফুলোতে মোৰ গোন্ধত চৌদিশ আমোল মোলাই যায়। এনেতে ৰুমিয়ে তাইৰ বান্ধৱী মণিমা ৰুণজুণক লৈ ফুলনিখনলৈ সোমাই আহিল। তাকে দেখি গোলাপে ক'লে, প্ৰমাণ চাবা এতিয়া কাৰ আদৰ বেছি। মণিমা ৰুণজুণে বাগিচাখন ৰমক জমকৈ ফুলবোৰ ফুলি থকা দেখি আনন্দ পাই গোলাপলৈ চাই ক'লে, গোলাপজোপালৈ চোৱাচোন কিমান ধুনীয়াকৈ ফুলি আছে। মণিমাৰ কথা শুনি গোলাপে নিজৰ আদৰ বেছি বুলি ভাবি ফূৰ্তিতে নাচিবলৈ ধৰিলে। তেনেতে ৰুণজুণে ক'লে, আৰু এই নাৰ্জীবোৰলৈ নোচোৱা কিয়? কিমান ধুনীয়াকৈ শাৰী শাৰীকৈ ফুলিছে। ৰুণজুণৰ কথা শুনি নাৰ্জীও নাচিবলৈ ধৰিলে। ৰুমিয়ে সুধিলে, খৰিকাজাই গোন্ধত কিন্তু সকলোতকৈ বেছি, খৰিকাজাই গোন্ধেই গোটেইখন আমোল মোলাই যায়। হয় হয়, ৰুণজুণ আৰু মণিমাৰ একেলগে ক'লে। এইবাৰ আৰম্ভ হ'ল খৰিকাজাই নাচোন। আচলতে ফুলনিখনৰ বাকী ফুলবোৰো দেখিবলৈ অহংকাৰী। গোলাপ, নাৰ্জী আৰু খৰিকাজাই তেনেকৈ নাচিছিল। বাকী ফুলবোৰে বেজাৰতে মৰহি যাব খুজিছিল। তেতিয়া ৰুমিয়ে ক'লে, কেৱল গোলাপ, নাৰ্জী আৰু খৰিকাজাইৰ কাৰণে আমাৰ ফুলনিখন ধুনীয়া নহয়, জবা, তগৰ, শেৱালি, বকুল, কাঞ্চন সকলো ৰং মিলিহে আমাৰ ফুলনিখন ধুনীয়া হৈছে। সকলো ফুলেই ধুনীয়া, ৰুণজুণ আৰু মণিমাই ক'লে। তেতিয়া জবাই ক'লে, তোমালোকে মিছাকৈ অহংকাৰ কৰিছিলা, ফুলনিৰ সকলো ফুলেই সমান, আমি সকলো ফুলে মিলি জুলি ফুলনিখন ধুনীয়াকৈ ৰাখিবলৈ যত্ন কৰিব লাগে। জবাৰ কথা শুনি ফুলবিলাকেও হয় ভৰ দিলে। গোলাপ, নাৰ্জী, খৰিকাজাৰ আনন্দত, বাকীবিলাকে সিহঁতৰ আনন্দত লাজতে সিহঁতি তলমৰা হ'ল আৰু গোটেই ফুলবোৰে একেলগে নাচি নাচি গাবলৈ ধৰিলে। ফুলি আছোঁ শালি জালি আমি বিবিধ ফুল, এইখন আমাৰ ফুলনি গোন্ধ তামোল মূল, মলয়াত নাচি বাগি মন বিয়াকুল। ফুলবোৰৰ নাচোন চলিয়েই থাকিল। আলিবাটৰ মানুহবিলাকেও সিহঁতলৈ চাই ধন্যবাদ জনালে।